বান্ধৱীসকল, আজি মই এটি বগৰী ৰেচিপি লৈ আহিছোঁ। এয়া 3 কিলো বগৰী লৈছোঁ। মই বগৰীখিনি ভালদৰে ধুই লৈছোঁ। ধুই লৈ মই পানীখিনি শুকাই লৈছোঁ আৰু এইখিনি মই এতিয়া নিমখত দি 2 ৰাতি থ'ম। তাৰপিছতহে মই আচাৰ বনাম। এয়া মই বগৰীখিনি ইয়াতে ঢালি দিছোঁ। ইয়াতে এতিয়া মই নিমখ দি থ'ম। এইখিনি মই এতিয়া নিমখ দি 2 ৰাতিৰ কাৰণে ঢাকি থৈ দিম। তাৰপিছত মই আচাৰ বনাম। মই 2 দিন আগতে বগৰী মই নিমখত দি থৈছিলোঁ। আজি 2 ৰাতি হৈ গ'ল এইখিনি নিমখ দি থোৱা। আজি মই এইখিনি নিমখৰ পৰা উঠাই মই আৰু চালনীত ভালদৰে ৰ'দত শুকা দিম। এইখিনি মই এতিয়া তলত এটা বাল্টি পাৰি চালনীখনত ঢালি দিছোঁ। পানীখিনি তলত পৰিব। ভালদৰে এটা এটাকৈ পাতলকৈ মেলি দিম। ৰ'দত 2 ৰাতি ৰাখিম। তাৰপিছত মই এইখিনি আচাৰ বনাম। এয়া মোৰ নিমখত দিয়া বগৰীখিনি মই ৰ'দত শুকুৱাই ল'লোঁ। মানে মই এইখিনি 2 দিন মই শুকাম বুলি কৈছিলোঁ। মই সেইদিনাখন নিমখৰ পৰা উঠাই কেনে, কিন্তু মোৰ এই 2 দিন মোৰ ৰ'দ নাছিলে, সেইকাৰণে মই 4 দিন শুকাবলগীয়া হ'ল। এতিয়া মোৰ এই বগৰীখিনি শুকাইছে। আজি মই আচাৰ বনাম। আচাৰৰ বাবে লৈছোঁ মই এইখিনি বগা সৰিয়হ, এইখিনি চপ, এইখিনি ধনিয়া, এইখিনি মেথি, এইখিনি জিৰা আৰু এইখিনি হৈছে আজৱাইন। আৰু লগতে লৈছোঁ এইখিনি গুড় মিঠাই। আৰু জলকীয়া মই ইয়াতে দিয়া নাই বাৰু। জলকীয়া মোৰ গুড়ি কৰা আছে, সেই জলকীয়াৰ গুড়িয়ে দি ল'ম। এতিয়া মই এই মছলাখিনি ভালদৰে অলপ ভাজি ল'ম। এয়া কেৰাহীটো গৰম হৈছে। এতিয়া মই গোটেইখিনি মছলা ইয়াতে দি লৈছোঁ। আৰু লগতে মই 3 পাত তেজপাত দিছোঁ। তেজপাত দিলে মানে গোন্ধটো ভাল লাগে, এইকাৰণে তেজপাত দিছোঁ 3 পাত। এইখিনি মই অলপ সেনেকা ভাতটো দূৰ হোৱালৈকে অলপমান ভাজি ল'ম। মই মছলাখিনি ভাজা হৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এইখিনি ঠাণ্ডা কৰি মই গুড়ি কৰি ল'ম। এয়া মোৰ কেৰাহীটো গৰম হৈছে। ইয়াতে মই অলপ মিঠাতেল দিছোঁ। মিঠাতেল মই বেছিকৈ নিদিওঁ, কাৰণ গুড় মিঠে দিম। গুড় দিলে তেলটো অলপ কম হ'লেও হয়। এতিয়া তেলখিনি গৰম হওক অলপ। এয়া মোৰ তেলখিনি গৰম হৈছে। ইয়াতে অলপ মই 5 ফোৰণ দিছোঁ। এতিয়া মই গেছটো অলপ কমাই দিছোঁ। এইবাৰ মই ইয়াতে বগৰীখিনি দি লৈছোঁ। এইবাৰ ইয়াতে মই অলপ হালধি গুড়া দিছোঁ আৰু সোৱাদ অনুসৰি নিমখ দিম। নিমখ মই যিহেতু নিমখতে তিয়াই থৈছিলোঁ, সেইকাৰণে মই এতিয়া নিমখ অলপ কমকৈ দিম। এতিয়া মই এইখিনি অলপ ভালদৰে লৰাই দিম। মই ইয়াতে গুড়খিনি দি লৈছোঁ। গুড়খিনি শুকান নহয়, অলপ লেৰেলীয়া টাইপৰ। গুড়খিনি দি এতিয়া ভালদৰে লৰাই দিম। শেষত মই ইয়াতে মছলা দিম। মছলাখিনি আচলতে আগতে দিব নালাগে, অলপ দেৰিকৈ দিব লাগে হোৱাৰ টাইমত। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম। মিঠৈখিনি গলালৈকে অপেক্ষা কৰিম। এতিয়া মই ইয়াতে গুড়ি কৰা মছলাখিনি দি লৈছোঁ আৰু এইখিনি মই জলকীয়াৰ গুড়ি লৈছোঁ। এইখিনি এইবাৰ ভালকৈ লৰাই দিম। মোৰ আচাৰখিনি ৰেডি হৈছে। ইয়াতে মই এতিয়া শেষত ভিনেগাৰ দিছোঁ।
এই বটলৰ সোপাটো দি 3 সোপা দিছোঁ। মানে ভিনেগাৰ দিলে বহুত দিন ভালে থাকে, নষ্ট নহয়, ভেঁকুৰ নধৰে। আৰু মই যিহেতু ইয়াত তেল কমকৈ দিছোঁ, গুড় দিছোঁ। এতিয়া মোৰ এই আচাৰখিনি ৰেডি হৈছে। এতিয়া মই এইখিনি ঠাণ্ডা কৰি বৈয়ামত সোমাই থ'ম। আৰু এই আচাৰ বহুত দিনলৈকে ভালে থাকে। যদি আপোনালোকে এনেদৰে বনাই খাব বিচাৰে তেতিয়াহ'লে ৰুটি, পৰঠা বা ভাতৰ লগতো খাব পাৰে। এয়া মোৰ বগৰীৰ মিঠা আচাৰ ৰেডি হৈছে। যদি মোৰ এই বগৰীৰ মিঠা আচাৰৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।